আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অকণমান বুকুৰ আদৰ জনাব বিচাৰিছোঁ। মই অনুৰোধ জনাইছোঁ আমাৰ উদযাপন সমিতিৰ অন্যতম কাৰ্যকৰ্তা দীপিকা পাৱে এটি জাপিৰে বাইদেউ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু লগে লগে আমাৰ অসমীয়াৰ স্বাভিমান এখনি গামোচাৰে বাইদেউক আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। জ্যোতি পাৱে, এয়া জ্যোতি পাৱে বাইদেউক এখনি গামোচাৰে আদৰণি জনাইছে। ইয়াৰ লগে লগে মই আমাৰ আন এগৰাকী কাৰ্যকৰ্তা কল্যাণী পাৱেক অনুৰোধ জনাম এখনি মিচিং গামোচাৰে বাইদেউক আদৰণি জনাবলৈ। ধন্যবাদ। আৰু আমি বাইদেউ আজিৰ এই সৰু বিহুতি প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ ৰঙানদী কেন্দ্ৰীয় বিহু সন্মিলনৰ সভাপতি সম্পাদক মহোদয়ৰ লগতে উদযাপন সমিতিৰ সকলো বিষয়ববীয়া, আমন্ত্ৰিত অতি শ্ৰদ্ধাৰ অতিথিবৃন্দ, এই বিহুতলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা সৰু বিহুৱতীসকল, বিহুৱতীসকলক নচুৱাবলৈ অহা বিহুৱা ডেকাসকল, শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতম নাচনী বাছনি কৰিবলৈ অহা সন্মানীয় বিচাৰক মণ্ডলী, উপস্থিত বিহু প্ৰেমী ৰাইজ, সকলো লোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ। বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। বসন্ত ঋতুত প্ৰকৃতিয়ে যেতিয়া সৌন্দৰ্যৰ আঁচল উৰুৱাইছিল, চৌপাশে চিত্ৰ বিচিত্ৰ ফুলৰ সমাহাৰ ঘটিছিল, বতাহত বিয়পি পৰিছিল ফুলৰ মিশ্ৰিত সুবাস। প্ৰকৃতিৰ সেই নান্দনিক পৰিৱেশৰ লগত একাত্ম হৈ অতীজতে ডেকা গাভৰুসকলে গছৰ তলত বিহু নাচিছিল। ডেকাসকলে বেলেগকৈ বিহু নাচিছিল আৰু গাভৰুসকলেও বেলেগকৈ বিহু নাচিছিল। ডেকাসকলৰ বিহু গাভৰুসকলে দেখা নাছিল আৰু গাভৰুসকলৰ বিহু ডেকাসকলে দেখা নাছিল। জনবিশ্বাস আছিল যে পদ সঞ্চালন কৰি কৰি বিহু নাচিলে পৃথিৱী উত্তেজিত হ'ব আৰু উৰ্বৰা শক্তি বৃদ্ধি পাব। পৃথিৱী সগৰ্ভা হৈ শস্য শ্যামলাৰে ভৰি পৰিব। বতাহত গছজোপা যেনেকৈ হালিছিল, নাচনীসকলে ঠিক তেনেদৰে হালি জালি নাচিছিল। বতাহত গছৰ পাত যেনেকৈ লৰিছিল, তাৰ পৰাই আয়ত্ত কৰিছিল নাচৰ ভংগীমা। আৰু ডেকাসকলে মেঘৰ গৰ্জনক বন্দী কৰিছিল ঢোলৰ চাপৰত। আৰু সেই গছৰ তলৰ বিহুৱে আহি এদিন মুকলি পথাৰ পাইছিলহি। অৰ্থাৎ কোনো আৰবেৰ নোহোৱাকৈ ডেকা গাভৰুসকলে একেলগে বিহু নাচিছিল। তাকেই কোৱা হৈছিল মুকলি বিহু। আৰু এই মুকলি বিহুৱে আহোমসকলৰ পৃষ্ঠপোষকতাত ৰাজ দৰবাৰলৈ আহিছিল। আহোম ৰজা ৰুদ্ৰসিংহই এই বিহুক সৰ্বজনীন ৰূপ দি ৰাজকীয় সন্মান প্ৰদান কৰিছিল। আৰু এই ৰাজ দৰবাৰৰ পৰাই আগমন ঘটিছিল খুব আধ্যাত্মিক পৰম্পৰাৰে চোতাললৈ। প্ৰথমতে গঞা ৰাইজে গাঁৱৰ মুখিয়ালজনৰ ঘৰত হুঁচৰি জুৰিছিল। তাৰ পাছত গাঁওখনৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ বিহু নাচিছিল। একেখন চোতালতে যদি দুজন ভাতৃ পৃথকে পৃথকে আছিল, তেতিয়াহ'লে হুঁচৰি পদ এনেদৰে জুৰিছিল যে হুঁচৰি এই দুয়ো ঘৰৰ মাজতে হুঁচৰি গাম। আৰু সেইমতে দুয়ো ভাতৃৰ সপৰিয়ালে মিলি হুঁচৰি জোৰাৰ পৰা আশীৰ্বাদ লৈ সেৱা গ্ৰহণ কৰিছিল। আৰু তাতেই প্ৰমাণ পোৱা গৈছিল যে জীৱন আৰু জীৱিকাৰ তাৰণাত ভাতৰ চৰু বেলেগ হ'লেও মনবোৰ কিন্তু একেডাল দোলেৰে বান্ধ খাই আছিল। আৰু সেই চোতালৰ পৰাই আগমন ঘটিছিল মঞ্চলৈ। 1952 চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত
সন্মিলনী পতা হৈছিল আৰু তাতে পয়োভৰ ঘটিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় সকলো জাতি জনগোষ্ঠীয়ে নিজ নিজ সাজ পোছাক পৰিধান কৰি নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰিছিল আৰু সেই মঞ্চ বিহু কিন্তু থমকি নৰল বুৱতী নদীৰ সোঁতে সোঁতে বৈ গ'ল সেই সমন্বয়ৰ যাত্ৰা আৰু তাৰ ফলশ্ৰুতি আজি আমাৰ এই ৰঙানদী কেন্দ্ৰ বিহু সন্মিলন বুলিও ক'ব পাৰোঁ আমাৰ এইবাৰৰ বাবে ৰঙানদী কেন্দ্ৰ বিহু সন্মিলন উদযাপন সমিতিয়ে প্ৰথমবাৰৰ বাবে যি আয়োজন কৰিছে এই মঞ্চখনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ এই মঞ্চখনৰ জৰিয়তে বৈ যাওক প্ৰেম ভাতৃত্ববোধ আৰু সমন্বয়ৰ যাত্ৰা এই মঞ্চখনে ধৰি ৰাখক জাতীয় ঐক্য জাতীয় চেতনা আৰু এই মঞ্চখনৰ জৰিয়তে চহকী হওক সংস্কৃতিৰ ভঁৰাল এই মঞ্চখন প্ৰতিযোগীসকলৰ বাবে হওক সপোনৰ আৱেগৰ আৰু হেঁপাহৰ এই মঞ্চখনে পাওকগৈ তেনে এটা পৰ্যায় আজিৰ তাৰিখত মই তাকেই কামনা কৰিছোঁ আচলতে এই মঞ্চখন ইমান দীঘলীয়াকৈ কথা কোৱাৰ মঞ্চ নহয় আৰু আপোনালোকেও নিশ্চয়কৈ কথা শুনাতকৈ নাচনীসকলৰ নাচ চোৱাৰ প্ৰতিহে বেছি আগ্ৰহী তথাপিও বিহু উদযাপনৰ ক্ষেত্ৰতো যিহেতু শৃংখলাবদ্ধতা এটা আছে আৰু সেই শৃংখলাবদ্ধতা অনুযায়ী উদযাপন সমিতিয়ে এই প্ৰতিযোগিতা